Hello guys, Akoba welcome to any all of GT with Vikas. আজি আইছো এটা কভাৰ সং শুট কৰিব কাৰণে এটা বেলেগ ৰূপত তাৰি ঘুৰাই পেলাই এবাৰ উদ্ভৱ নাথৰ ক্যাৰেক্টাৰত নহয় এটা বেলেগ ক্যাৰেক্টাৰত আৰু যদি আপোনালোকে উদ্ভৱ নাটক চিনি নাপায় তেনেহলে আপোনালোকে এতিয়ালৈকে চোৱা নাই আনসলভ শৰ্ট ফিল্মখন ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে গৈ পেলাই উপভোগ কৰক এই শৰ্ট ফিল্মখন এখন একচন থ্ৰিলাৰ সাসপেন্সেৰে ভৰা এখন শৰ্ট ফিল্ম যোনখন আপোনালোকে সকলোৱে চাই ভাল পাব ইতিমধ্যে সকলোৱে হলাগ লৈছে এই শৰ্ট ফিল্মখনৰ আশা কৰো আপোনালোকেও ভাল পাব আৰু শেয়াৰ কৰিব ধন্যবাদ এইদৰে লোৱা হয় আমাৰ একোটা শট তাৰ পিছত এডিটিংৰ পিছত আপোনালোকে চাবলৈ পায় গোটেই ভিডিঅটো ইয়াত পিছে মোৰ বৰ বিশেষ ৰোল নাই খুব কম সময়ৰ কাৰণে স্ক্ৰিনত আহিম আৰু মোক চাবলৈ হলে একে লাষ্টলৈকে ভিডিঅটো চাবগৈ লাগিব আৰু তেতিয়াহে মোক দেখা পাব আৰু ঠিক আছে যোৱা গানটো লগাই দি আমাৰ এটা শট ল'বৰ কাৰণে অলপ সময় লাগে বিভিন্ন এংগেলৰ পৰা লোৱা হয় যেহেতু আৰু এটা শট ল'বৰ কাৰণে আমাৰ বহুত সময় লাগে এটা শট ল'বৰ কাৰণে হয়তো 3টা মান টেক ল'বলগীয়া হয় তেনেকুৱা এটা কথা আহে আমাৰ ইয়াত এনেকে 3-4টা শট লোৱাৰ পিছত যেতিয়া যোনটো শট ভাল লাগে আমি সেইটো শট আমি ইউজ কৰোঁ আমাৰ ভিডিঅ'ৰ কাৰণে তাৰপিছত আমি আহি পালোঁ এটা নেক্সট লোকেশ্যন যোনটোত আমি এখন বিবাহ ভৱনত শ্বুট কৰিছিলোঁ আৰু আপোনালোকে ভাবিছে চাগে মই দৰা সাজত কি কৰি আছোঁ তে চাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক মিষ্টাৰ বাপজন নামৰ চেনেলটোৰ লিংক মোৰ ডেছক্ৰিপশ্যনত পাই যাব আৰু লগতে আনসলভখনৰ লিংক পাই যাব আশা কৰোঁ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আনসলভখন চাব আৰু তাত আপোনালোকৰ মতামতবোৰ জনাব কেনেকুৱা পালে চাই আৰু কাৰোবাৰ যদি ৰিচিপশ্যন আছে বিয়াৰ তেনেহ'লে বুক কৰিব পাৰে আমাৰ কোঠাদলি চাৰিআলি কামপুৰ ৰোডৰ ফালে লেফ্ট সাইডে আছে এই বিবাহ ভৱনটো আপোনালোকে কন্টেক্ট কৰিব পাৰে আৰু খুব সুন্দৰভাৱে সজাই থোৱা আছে আপোনালোকে চাব পাৰিছে ইয়াত আজকে বই যাবে रिएक्शन तो दिला दे सो रिएक्शन दिला दे रे बोल दे ठीक है बाबा ए रे बोली तो नहीं डायलॉग की बात बोल दिन से ये डायलॉग को और आइला भात तो खाए जावा दे এখন মই কানি কানি ভাত খাই দিম তেনেকুৱা সব আছে মানে हां বহি দিলে মানে বেশি ডাইরেক্ট বহি দিলা আশা কৰোঁ বিহাইণ্ড দ্য চিনখিনি চাই আপোনালোকে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগন্তুক নতুন ভিডিঅ'সমূহ চাবলৈ ধন্যবাদ মিষ্টাৰ বাপজন চেনেলত লগ পাই আছোঁ আকৌ এবাৰ